নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ অসমবাসীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ বিহু বিশ্ববাসীৰ মাজত পৰিচয় কৰাৰ লক্ষ্যৰে 14 এপ্ৰিলত সৰু-সজাই অনুষ্ঠিত হ'ব এক বৰ্ণাঢ্য কাৰ্যসূচী। অনুষ্ঠানত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। উক্ত অনুষ্ঠানৰ মাজতে চাংখাৰীত নৱনিৰ্মিত HMSৰ মুকলিৰ লক্ষ্য ৰাজ্য চৰকাৰৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুমতি পালে 14 এপ্ৰিলত মুকলি হ'ব চাংখাৰীৰ HMS। এই সদস্য বৃহস্পতিবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই AEMS পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে অত্যাধুনিক মানদণ্ডৰ চিকিৎসালয়খনত পৰিদৰ্শন কৰি কয়, ইতিমধ্যে 84% নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে। OPD সেৱাও ইতিমধ্যে আৰম্ভ হৈছে। 14 এপ্ৰিলৰ পূৰ্বে চিকিৎসালয়খনত 150খন বিচনাযুক্ত IPD সেৱাও আৰম্ভ কৰিব পৰা যাব বুলি ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেনে সময়ত এতিয়া মাথোন দেশৰ প্ৰধানমন্ত্ৰীৰ অপেক্ষাত। প্ৰধানমন্ত্ৰীৰ অনুমতি পালে উক্ত 14 এপ্ৰিলৰ বিশেষ দিনটোত প্ৰধানমন্ত্ৰীৰ কৰকমলেৰে উদ্বোধন হ'ব চাংখাৰীৰ AEMS। বাল্য বিবাহ গোচৰত তদন্ত সোনকালে সম্পূৰ্ণ কৰিবলৈ আৰক্ষী সঞ্চালক প্ৰধান GP সিঙে ৰাজ্যৰ প্ৰত্যেকগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষক ক্ৰাইমক নিৰ্দেশ জাৰি কৰিছে। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হিচাপে দায়িত্ব লোৱাৰ পিছতে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান GP সিঙে দ্বিতীয়খন অপৰাধ সম্পৰ্কীয় বৈঠকত মিলিত হয়। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত নতুনকৈ অসম আৰক্ষীত সৃষ্টি কৰা অতিৰিক্ত আৰক্ষী অধীক্ষক ক্ৰাইম বিষয়াসকলৰ লগত DDPৰ ক্ৰাইম বৈঠক অনুষ্ঠিত হয়। বিশেষ যে অতিৰিক্ত আৰক্ষী অধীক্ষক ক্ৰাইমে নিজ জিলাৰ অপৰাধ নিয়ন্ত্ৰণ তথা অপৰাধীৰ গোচৰসমূহৰ তদন্তৰ দায়িত্ব থাকিব। ইয়াৰ পূৰ্বে গুৱাহাটীত আৰক্ষী আয়ুক্তক বাদ দি ৰাজ্যৰ আন জিলাসমূহৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মুখ্য কাৰ্যালয়ৰ আইন শৃংখলা আৰু অপৰাধ নিয়ন্ত্ৰণৰ দায়িত্ব আছিল। পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰে নতুনকৈ প্ৰত্যেক জিলাত অতিৰিক্ত আৰক্ষী অধীক্ষক ক্ৰাইম পদ সৃষ্টি কৰি বিষয়াসকলক নিযুক্তি দিয়ে। উল্লেখ যে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত দ্বিতীয়খন বৈঠকত CIDৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান AIB কৃষ্ণই ৰাজ্যৰ অপৰাধজনিত গোচৰসমূহত খতিয়ান দাঙি ধৰে। এই বৈঠকত আৰক্ষী সঞ্চালক প্ৰধানে ৰাজ্যৰ অব্যাহত থকা বাল্য বিবাহ গোচৰসমূহ তদন্ত খৰতকীয়া কৰা, পলাতক অৱস্থাত থকা বিভিন্ন গোচৰত ঘোষিত অপৰাধীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ লগতে নিষ্পত্তি নোহোৱাকৈ থকা গোচৰসমূহৰ সংখ্যা হ্ৰাস কৰাৰ বাবে নিৰ্দেশ দিছে। ইয়াৰ সমান্তৰালকৈ গোচৰসমূহৰ অভিযোগ নামা নিৰ্ধাৰিত সময়ত দাখিল কৰি কেনেদৰে দোষী সাব্যস্তকৰণৰ হাৰ বৃদ্ধি কৰিব পাৰি তাৰ ওপৰতো আলোচনা কৰা হয়। বৈঠকত আৰক্ষীৰ সঞ্চালক প্ৰধানে শিশু আৰু মহিলাসকলৰ বিৰুদ্ধে হোৱা অপৰাধসমূহৰ তদন্ত ক্ষীপ্ৰভাৱে কৰাৰ ক্ষেত্ৰত কেনেদৰে তদন্ত কৰিব তাৰ ওপৰত আলোচনা কৰে। মন কৰিবলগীয়া পৰৱৰ্তী ক্ৰাইম বৈঠকত যিখন জিলাত এইসমূহ গোচৰ উৎকৃষ্ট প্ৰদৰ্শন কৰিব সেইসমূহ জিলাত আৰক্ষী সঞ্চালক প্ৰধানৰ দ্বাৰা পুৰস্কাৰো দিয়া হ'ব বুলি উক্ত বৈঠকত ঘোষণা কৰা। চুৰাটৰ এখন আদালতে বৃহস্পতিবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক মোদীৰ উপাধি সন্দৰ্ভত কৰা মন্তব্যৰ বাবে 2019 চনৰ তেওঁৰ বিৰুদ্ধে দাখিল কৰা অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰিছে। অৱশ্যে আদালতে এতিয়াও শাস্তি ঘোষণা কৰা নাই। ৰাহুল গান্ধীৰ বিৰুদ্ধে তেওঁৰ কথিত মন্তব্যৰ বাবে গোচৰ ৰুজু কৰা হৈছে, য'ত তেওঁ কথিতভাৱে কৈছিল সকলো চোৰাৰ উপাধি মোদী কিয়। ৰাহুল গান্ধীৰ মন্তব্যৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টীৰ নেতা তথা বিধায়ক তথা গুজৰাটৰ প্ৰাক্তন মন্ত্ৰী পুনেশ মোদীয়ে এই অভিযোগ দাখিল কৰিছিল। য়ানাডৰ লোকসভাৰ সদস্য গান্ধীয়ে 2019 সাধাৰণ নিৰ্বাচনৰ পূৰ্বে কৰ্ণাটকৰ কোলাৰত এখন ৰাজহুৱা সভাত এই মন্তব্য কৰিছিল বুলি অভিযোগ কৰা হৈছে। গান্ধীৰ অধিবক্তা কিৰিট পানোৱালাই কয় যে মুখ্য ন্যায়াধীশ দণ্ডাধীশ H. বাৰ্মাৰ আদালতে যোৱা সপ্তাহত দুয়ো পক্ষৰ যুক্তিৰ চূড়ান্ত শুনানি অনুষ্ঠিত কৰিছিল আৰু ৰায় ঘোষণাৰ তাৰিখ 23 মাৰ্চ নিৰ্ধাৰণ কৰিছিল। গোচৰটো ভাৰতীয় দণ্ডবিধিৰ 499 আৰু 500 ধাৰাৰ অধীনত পঞ্জীয়ন কৰা হৈছিল। ৰাহুল গান্ধীয়ে তেওঁৰ বক্তব্য লিপিবদ্ধ কৰিবলৈ 2021 চনৰ অক্টোবৰত চুৰাট আদালতত হাজিৰ হৈছিল। চুৰাট আদালতে বৃহস্পতিবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক মোদী উপাধি সন্দৰ্ভত কৰা মন্তব্যৰ বাবে 2019 চনত তেওঁৰ বিৰুদ্ধে দাখিল কৰা অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰিছে। আদালতে তেওঁক 2 বছৰৰ কাৰাদণ্ড প্ৰদান কৰিছে। অৱশ্যে আয়ানাডৰ সাংসদজনক তৎক্ষণাত 15,000 টকাৰ বন্ধন জামিন দিয়া হয়। ৰাহুল গান্ধীৰ বিৰুদ্ধে তেওঁৰ কথিত মন্তব্যৰ বাবে গোচৰ ৰুজু কৰা হৈছে, য'ত তেওঁ কথিতভাৱে কৈছিল সকলো চোৰৰ একে উপাধি মোদী কিয়।
ৰাহুল গান্ধীৰ মন্তব্যৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টিৰ নেতা তথা বিধায়ক তথা গুজৰাটৰ প্ৰাক্তন মন্ত্ৰী পুনেশ মোদীয়ে এই অভিযোগ দাখিল কৰিছিল। আয়ানাডৰ লোকসভাৰ সদস্য গান্ধীয়ে 2019 সাধাৰণ নিৰ্বাচনৰ পূৰ্বে কৰ্ণাটকৰ কোলাৰত এখন ৰাজহুৱা সভাত এই মন্তব্য কৰিছিল বুলি অভিযোগ কৰা হৈছে। অসমৰ লোক নিৰ্মাণ বিভাগে 244টা পদ মুকলি কৰিছে। এই পদসমূহৰ আবেদনৰ বাবে অন্তিম তাৰিখ 21 এপ্ৰিল নিৰ্ধাৰণ কৰা হৈছে। অসম লোক সেৱা আয়োগে অসম চৰকাৰৰ পাব্লিক ৱৰ্ক ৰোড আৰু পাব্লিক ৱৰ্ক ডিপাৰ্টমেণ্টৰ হৈ এছিষ্টেণ্ট ইঞ্জিনিয়াৰৰ 244 পদৰ এক নিয়োগ বিজ্ঞাপন প্ৰকাশ কৰিছে। APHCৰ উপ সচিবে প্ৰকাশ কৰা বিজ্ঞাপনৰ তথ্য অনুসৰি সহকাৰী অভিযন্তাৰ মুঠ পদ 244ৰ ভিতৰত 117টা পদ অসংৰক্ষিত, জেনেৰেল 64টা পদ OBC MOBC, 27টা পদ SC, 27টা পদ ST আৰু 9টা পদ STৰ ভাৱে সংৰক্ষিত কৰা হৈছে। এই চাকৰিৰ দৰমহাৰ নিৰিখ মাহে 30,000ৰ পৰা 1,10,000 টকা হয়। 12,700 টকাৰ গ্ৰেড পে আগবঢ়োৱা হ'ব। এই চাকৰিৰ বাবে আবেদন কৰিবলৈ 1 জানুৱাৰী 2023 লৈ আবেদনকাৰীৰ ন্যূনতম বয়স 21 আৰু অত্যাধিক বয়স 38 বছৰ ধাৰ্য কৰা হৈছে। আনহাতে বয়সৰ ঊৰ্ধ্বসীমাত সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে বিধিগত ৰেহাই লাভ কৰিব। কোনে আবেদন কৰিব পাৰিব? আবেদনকাৰী চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ইণ্ডিয়ান ফৰেইন ইউনিভাৰ্চিটিৰ পৰা চিভিল ইঞ্জিনিয়াৰিং বিষয়ত স্নাতক ডিগ্ৰীধাৰী নাইবা এছ'চিয়েট মেম্বাৰশ্বিপ এক্স এনিমেশ্যন অফ দ্য ইনষ্টিটিউশ্যন অফ এনাৰ্জি পৰা পাৰ্ট A আৰু পাৰ্ট B পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ইনষ্টিটিউশ্যন অফ ইঞ্জিনিয়াৰৰ প্ৰমাণপত্ৰকাৰীধাৰী হোৱা হ'ব লাগিব। লগতে ইংৰাজী ভাষাৰ জ্ঞান থকাৰ লগতে অসমীয়া, বড়ো, বঙালী ভাষাৰ জ্ঞান থাকিব লাগিব। আগ্ৰহীসকলে বিজ্ঞাপন বিষয়ক অধিক তথ্যৰ লগত পদৰ বাবে থাকিবলগীয়া অন্যান্য চৰ্তাৱলীকে ধৰি অনলাইন যোগে আবেদনত দাখিল কৰিবলৈ APHCৰ ৱেবছাইট www.apHC.nic.ni লগ ইন কৰিব পাৰে। অনলাইন যোগে আবেদনৰ দাখিল অন্তিম তাৰিখ 21 এপ্ৰিল 2023।